চুলি ভাই চুলি কাটিবলৈ পইচা নাইকিয়া চুলি ভাই আমাৰ দুলৰাজ দাৰ ধুনু কলিজা বৰ্তমান দুলৰাজ দাৰ ঘৰত আজি মানে ইমানে এক্সাইটেড হৈ আছো মানে তো কাৰণ কিয় মই আছো বৰ্তমান চিলাপথাৰত তো চিলাপথাৰত মানে গম পাই আপোনালোকে যে জনপ্ৰিয় ইউটিউবাৰ দুলৰাজৰ ঘৰ চিলাপথাৰত তো মই এতিয়া দুলৰাজৰ ঘৰলৈকে গৈ আছো বলক মোৰ লগত আপোনালোকে দুলৰাজৰ ঘৰখন অলপ চাই আহোগে আৰু গাড়ীখন থৈ স্কুটিটো লৈ যাম আৰু মই সুধি আহি আছো মানুহবোৰক কাম আৰু বোলে এইখিনিতে মানুহবোৰক সুধি ফাইনেলি আহি পাই গলো দুলৰাজ দাৰ ঘৰ এয়া দুলৰাজ দা বৰ্তমান দুলৰাজ দাৰ ঘৰত আহি পালো আৰু দাদা আছিলে দাদাৰ নামটো কি আছিলে দীপদিচাং দেউৰী ঘৰ ক'ত আছিলে ঘৰ শিৱসাগৰ ডিমু শিৱসাগৰ ডিমু দাদাৰ ঘৰ দাদাৰো ইউটিউব চেনেল আছে আৰু আমাৰ চুলি ভাই চুলি কাটিবলৈ পইচা নাই চুলি কাটিবলৈ পইচা নাইকিয়া চুলি ভাই দাদাৰো ব্লগ ভিডিঅ' আছে চুলি ভাই বুলি মাৰিলে পাব চাব আৰু দাদাকটো আৰু ধীৰাজ দাকটো চিনি নোপোৱাৰ কোনো কাৰণেই নাই গোটেই অসমৰ চুকে কোনে চিনি পোৱা গ'ল আৰু ধীৰাজ দাৰ ঘৰখন মই অলপ দেখাই দিছো সদায় তেখেতৰ ভিডিঅ'টো চাই থাকে আজি মোৰ ভিডিঅ'টো আপোনালোকে অলপ চাওক সেইবোৰ দেখাই দিছো বাৰু অলপ বনাই আছে নতুন ঘৰ হ'বহি আৰু আকৌ বিশেষকেতো জানেই তেখেতৰ ঘৰত ইমান মানুহ নাই বৰ্তমান তিনিজনে এতিয়া যিজন দাদাৰ কেমেৰাটো যে অন হৈ আছে দেই আৰু সেই দাদাজন মানে মোৰ লগৰ এজনৰে লগৰ আৰু মোৰতকে ডাঙৰ হ'লেও লগৰে হ'ব আৰু ইমান দূৰৰ পৰা আহিছে কাৰ্বি আলঙৰ পৰা আহিছে আৰু কাৰ্বি আলঙৰ পৰা যিহেতু আহিছে আৰু ইয়াত আহি কিনে চিলাপথাৰত আহি কিনে স্কুটিও পাই গৈছে স্কুটিখন মানে মোৰ লগৰজনৰে আৰু স্কুটি লৈ আহিছে আৰু দাদাজন যিহেতু ইমান দূৰৰ পৰা আহিছে অকণমান সহায়ৰ প্ৰয়োজন মানে মোৰ ভিডিঅ' যিসকলে চাই আৰু এইটো ভিডিঅ' নিশ্চয় চাই আছে আৰু ভিডিঅ'টো যিহেতু চাই আছে আৰু গম পাইছে আৰু ছাবস্ক্ৰাইব কৰি আগুৱাই যাব লাগে তাকে দাদাক লগ পাই ভাল লাগিলে যিহেতু কাৰ্বি আংলঙৰ পৰা আহিছে আৰু ইয়াত হঠাৎ লগ পালোঁ আমাৰ সৌভাগ্য দাদাক আজি লগ পালোঁ পুৰা ভাল লাগিছে আৰু গোটেইকেইটা মিলি অলপ আড্ডা পিটি আছোঁ এতিয়া আৰু তেনেকৈ আৰু এতিয়া দাদা চেনেলটো সকলোৱে চাব ভিডিঅ'বোৰ চাব খুব ধুনীয়াকৈ বনাই আছে ভিডিঅ' সকলোৱে চাব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব দুলৰাজ দাৰ ঘৰত বহুত সময় থাকিলো বৰ্তমান এতিয়া মই যাওঁ আৰু জানে নেহি দুংগা মোৰ অলপ কাম আছে গতিকে মানে অলপ সোনকালে যাব লাগিব আৰে জানে নেহি দুংগা বুলি কৈছে বুজি নাপায় থাকক আজি অলপ সময় এওঁলোকো আছে ন তেওঁলোকৰ লগতো অকণমান কথা পাতক যিহেতু ইউটিউবাৰ হয় যদি কাম আছে ন তেতিয়া নৰখাম আমাৰ দুলৰাজ দাৰ ধুনু কলিজা লগ পাই ভাল লাগিলে দাদাক আৰু দাদা চেনেলটো চবেই ছাবস্ক্ৰাইব কৰি দিব ইয়াৰ নবয়ে ক'লে নহয় আপোনালোকক ছাবস্ক্ৰাইব কৰি দিবলৈ গতিকে ছাবস্ক্ৰাইব কৰি দিব আপোনালোক দুলৰাজ দাৰ লগত বহুতখিনি সময় কটাই দিলোঁ ভাল লাগিল লগ পাই আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়া প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেলেগ এজন ভাল ব্লগ আহি দিব লাইক কৰিব কমেণ্ট কৰিব কেনেকৈ ভিডিঅ'টো ধন্যবাদ আজি